আজি বনাইছোঁ ব্ৰইলাৰ মাংস ড্ৰাই ফ্ৰাই। প্ৰথমতে মাংসখিনিত এচামুচ আদা নহৰু পেষ্ট দিছোঁ, লগতে হালধি, জলকীয়াৰ গুড়ি, জিৰা, ধনিয়াৰ গুড়ি, জোখমতে নিমখ আৰু নেমু অকণমান চেপি 15 মিনিটমান সময় থৈ দিছোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি মাংসখিনি দি দিছোঁ। এতিয়া মাংসখিনি মাজে মাজে ভাজি লৈছোঁ, নহ'লে লাগি ধৰে। মাংসখিনি সম্পূৰ্ণ সিজি যোৱাৰ আগতে উলিয়াই থৈছোঁ। এতিয়া একেখিনি তেলতে পিঁয়াজ দুটা, আদা নহৰু পেষ্ট এচামুচ আৰু 3টা জলকীয়া ভালদৰে ভাজি লৈছোঁ। লগতে এটা গোটা বিলাহী টুকুৰা টুকুৰকৈ কাটি অলপ গলিবলৈ দিছোঁ। বিলাহীখিনি গলি যোৱাত মাংসখিনি দি দিছোঁ। মাংসখিনিৰ সৈতে পেষ্টটো ভালদৰে আকৌ এবাৰ লৰাই লৈ সিজিবলৈ থৈ দিছোঁ আৰু এইদৰে মাজে মাজে লৰাই নাথাকিলে লাগি ধৰে। শেষত মই মাংসখিনি গৰম মছলা আধা চামুচ ছটিয়াই দিছোঁ। গৰম মছলা 5 মিনিট পিছতে আমাৰ মাংসখিনি ৰেডি হৈ গৈছে আৰু এইফালে চাওক বহুত বেছি সোৱাদ।